কক্ৰোচ পাৰ্টি নে ডিজিটেল নাটক দেশজুৰি বিতৰ্কিত তথাকথিত কক্ৰোচ জনতা পাৰ্টি ফেক ফলোৱাৰ্ছে আভুৱা ভৰিছে CJPয়ে দেশৰ ৰাজনৈতিক আৰু সামাজিক মাধ্যমত নতুনকৈ চৰ্চাত আহিছে তথাকথিত কক্ৰোচ জনতা পাৰ্টি নিজকে যুৱ সমাজৰ কণ্ঠস্বৰ বুলি দাবী কৰা এই গোটটোক লৈ এতিয়া কেৱল বিতৰ্কৰ সৃষ্টি হৈছে বহুতে ইয়াক কেৱল এটা নিনিবেশ নাটক বুলি ক'বলৈ আৰম্ভ কৰিছে আনহাতে সমালোচকসকলে কৈছে এই ধৰণৰ অনলাইন ৰাজনীতিয়ে সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে মাত্ৰ কেইদিনমানৰ ভিতৰতে লাখ লাখ ফলোৱাৰ সংগ্ৰহ কৰি ভাইৰেল হৈ পৰিছে তথাকথিত কক্ৰোচ জনতা পাৰ্টি সামাজিক মাধ্যমত মিমি আৰু ৰাজনৈতিক কটাক্ষৰ জৰিয়তে যুৱ সমাজক আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে এই গোটটোৱে কিন্তু বহু সচেতন নাগৰিকে এই গোটটোক লৈ উত্থাপন কৰিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছু সমালোচকে কৈছে কক্ৰোচ নাম ব্যৱহাৰ কৰি যুৱ সমাজৰ ক্ষোভক ভাইৰেল কণ্টেণ্টত ৰূপান্তৰ কৰা হৈছে বাস্তৱ সমস্যা সমাধানৰ পৰিৱৰ্তে এটেনশ্যন ইকনমি গঢ়ি তোলাতে অধিক গুৰুত্ব দিয়া হৈছে এতিয়া ডাঙৰ প্ৰশ্ন এই তথাকথিত কক্ৰোচ পাৰ্টিয়ে সঁচাকৈ যুৱ সমাজৰ কণ্ঠস্বৰ নে কেৱল ভাইৰেলৰ ৰাজনীতি ডিজিটেল যুগত মিমি কালচাৰে দেশৰ ৰাজনীতিক কোন দিশলৈ লৈ যাব সেয়া সময়তহে ক'ব পৰা হ'ব